চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। আজি মই মোৰ চিত্ৰলেখা পাকঘৰলৈ এটা সুন্দৰ মিছা মাছৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন ৰেচিপিটোতনো আমাক কি উপকৰণ লাগে প্ৰথমতে লৈ লওঁ। প্ৰথমে কেইটামান মিছা মাছ ভালদৰে বাছি ধুই লৈ তাত নিমখ আৰু হালধি সানি অলপ সময়ৰ বাবে থৈ দিলোঁ। ইয়াৰ পিছত সৰু সৰু পিঁয়াজ কেইটামান আৰু নহৰু আদা অলপ, কুটি লোৱা বিলাহী এটা আৰু শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা আৰু আন্দাজমতে নিমখ হালধি অলপ লৈ ল'লোঁ। প্ৰথমতে কেৰাহীটোত অলপ মিঠাতেল দি তেলখিনি গৰম হোৱাত মিছা মাছখিনি আধা ভজা কৰি নমাই থলোঁ। তাৰপিছত কেৰাহীত থকা সেই তেলখিনিতে শুকান জলকীয়া দুটা আৰু পিঁয়াজখিনি দি অলপ সময় ভাজি তাত নিমখ হালধি, গোটা জিৰা অলপ, নহৰু বটা, আদা বটা আৰু লগতে মাছখিনি দি অলপ সময় ভালদৰে ভাজি লৈ মানে দুবাটি গৰম পানী দি 10-15 মিনিটমান ঢাকনি দি থলোঁ। 10-15 মিনিট হোৱাৰ পিছত আঞ্জাখন যেতিয়া অলপ ঘন হৈ আহিছে তেতিয়া কেঁচা জলকীয়া দুটা আৰু অলপ নৰসিংহৰ পাত কেইটামান দি আঞ্জাখন নমাই থলোঁ। আপোনালোকে নৰসিংহৰ পাতৰ সলনি কেঁচা ধনিয়া পাতো দিব পাৰে। এয়া হৈ গ'ল, এতিয়া খোৱাহে কথা। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।